ভিডিঅ' ভাইমন্দাৰ ৰিভিউৰ ওপৰত বনাইছোঁ। যোৱাকালি ভাইমন্দা চিনেমাখন আমি টংলাত চালোঁ আৰু ভাইমন্দা চিনেমাখন কেনেকুৱা লাগিল আৰু টংলা চিনেমা হলটোত চিনেমাখন চাই কেনেকুৱা লাগিল গোটেইখিনি সঁচা কথাবিলাক বা আপোনালোকৰ আগত দাঙি ধৰিম। এতিয়া পোনপ্ৰথমতে ক'বলৈ ওলাইছোঁ ভাইমন্দা এখন আমাৰ প্ৰয়াত মুনীন বৰুৱা দেৱৰ তেখেতৰ জীৱনৰ ওপৰত আধাৰিত এখন বোলছবি। বোলছবিখনৰ কনচেপ্টটো খুবেই ভাল আৰু এইটো এই চেগতে শশাংক সমীৰলৈও এটা ধন্যবাদ জ্ঞাপন কৰিলোঁ। ভাইমন্দাৰ একদম শৈশৱৰ পৰা একদম শেষলৈকে লাষ্টলৈকে তাৰমানে গোটেইখিনি তাৰমানে তাতে দেখুওৱা হৈছে। তেওঁৰ উত্থান মাজে মাজে তেওঁৰ কেতিয়াবা অকণমান কিছুমান উত্থান পতন গোটেইখিনি বস্তু দেখাইছে আৰু পতন বুলি নকওঁ মই, মানে গোটেইখিনি মানুহৰ গ্ৰাফ লাইনডাল দেখাইছে আৰু যে কেনেকৈ তেওঁ আগবাঢ়িছিল, কেনেকৈ তাৰমানে অসমীয়া চিনেমা জগতখন মাজতে আকৌ তললৈ গ্ৰাফডাল নামি গৈছিল, আকৌ হঠাৎ উঠি গৈছিল, উঠা নামা মানে মাজেৰে যাতে গোটেই চলি আছিল এইটো বস্তু তেওঁলোকে দেখুৱাইছিলে। তো এই কেৰেক্টাৰটোত ভাইমন্দা যিগৰাকী ব্যক্তিক মানে প্লে' কৰিছে কেৰেক্টাৰটো খুব ভাল কেৰেক্টাৰ কৰিছে আৰু তাতকৈ মানে মই আচৰিত হৈ গ'লোঁ জুবিনদাৰ কেৰেক্টাৰ যিগৰাকী মানে ব্যক্তিয়ে অলপ কম বয়সীয়া ল'ৰা আৰু তেওঁৰ জুবিনদাৰ বয়সটো কম বয়স দেখুৱাইছে, খুব মজা এক্টিং কৰিছে। কিন্তু গাড়ীৰ পৰা নামাৰ পৰা কমৰত হাতখন ধৰাৰ পৰা আৰু এই যে ডিঙিত যে পিন্ধে যে এনেকৈ গ'লকৈ সেইটো বস্তু, চুলি দীঘল যিটো অৱস্থাত মানে জুবিনদাই মানে কেনেকৈ গান বনাইছিলে সেই গোটেইখিনি বস্তু মানে একদম একদম পাৰফেক্ট দেখুৱাইছে, খুব বঢ়িয়া লাগিছে। কিন্তু এটা কথা, এই চিনেমাখনৰ যিগৰাকী ল'ৰাই যতীন বৰা অভিনয় কৰিছে, যতীন বৰাৰ যিখিনি সংলাপবিলাক অলপমান ফাষ্ট হয়। যতীন বৰাৰ সংলাপবিলাক ফাষ্ট হয়, তাৰপিছত আপোনাৰ আমাৰ তপনদাৰ সংলাপবিলাক খুব ফাষ্ট হয়। তাৰপিছত ৰবি শৰ্মাৰ এইখিনি বস্তু অকণমান আৰু অলপমান মানে ভাল হ'লে ভাল লাগিল হয়। যতীন বৰা, ৰবি শৰ্মা বিশেষকৈ এই দুটা কেৰেক্টাৰ আৰু অলপমান উন্নত কৰিব লাগিছিলে। বাকী ভাইমন্দাৰ কেৰেক্টাৰ একদম জুই, জুবিনদাৰ কেৰেক্টাৰ যিগৰাকীয়ে কৰিছে একদম জুই। চিনেমা ভাল হৈছে, বহুত বঢ়িয়া হৈছে। অলপ বৰিঙো লাগিছে, কিন্তু বৰিং আচলতে কিয় লাগিছে মই এইটো কথা কৈ আছোঁ। ছায়া চিনেমা হলত মই বেয়া পোৱা নাছিলোঁ, অতদিনে মই ইমান চিনেমা চালোঁ, কিন্তু কালি মই অকণমান বেয়া পালোঁ কেনেকুৱা চাওক চিনেমা হলত আমি AC চিনেমা হলত আমি টিকেট কাটিছোঁ। AC চিনেমা হলৰ টিকেট কাটিলে আমি ACটো তেওঁলোকে আমাক ভালদৰে দিব লাগে। তেওঁলোকে কি কৰিছে, ফাৰ্ষ্টৰ পৰা একদম ধৰি লওক লাষ্টৰ 15 মিনিট আগলৈকে মানে গোটেই চিনেমাখনত তাৰমানে খুব কষ্টৰে আমাক চিনেমা দেখুৱালে। গোটেই ঘাম টোপে বৈ আছে, না ফেন আছে না AC তেওঁলোকে চলাইছে, তেওঁলোকে মানে লুকা ভকু টাইপ কৰি আছে। এই লাষ্টৰ সময়খিনি অকণমান 15 মিনিটমান সময় অকণমান AC পালোঁ নেকি, তাকো একো কষ্ট নাপালোঁ আৰু গুচি অহাৰ পিছত AC দি কি লাভ। তাৰপিছত আৰু এটা বিৰাট ভুল কাম কৰিছে, তাৰমানে যেতিয়া চিনেমাখন শেষ হ'ল লাইন বুলি দিলে, য'ত এক্সিট বুলি লিখা আছে আনকি তেওঁলোকে এক্সিটৰ দৰ্জাখনো নুখুলিলে। এইটো কেনেকুৱা মানে বেয়া লাগিছে আকৌ চাওকচোন। গোটেইখিনি যিখিনি চিনেমা চাব গৈছোঁ চব গোটেইখিনি অসমীয়া মানুহ, অসমীয়া চিনেমা চাব গৈছে, অভিয়াছলি অসমীয়াই হ'ব আমি সকলোবিলাক। তো আমি এই যে এক্সিট বুলি লিখা আছে, এক্সিট যিটোখন দৰ্জা আছে, এটলিষ্ট এক্সিটৰ দৰ্জাখনো তেওঁলোকে নুখুলিলে আৰু গোটেই কষ্টত তেওঁলোকে আমাক নন এচিত মানে AC নামত AC তাৰমানে AC চলোৱা নাই, কি কৰিছে নাজানো, AC চলোৱা নাই, বহুত কষ্টত আমাক চিনেমাখন দেখুৱালে, ঘামি জামি চালোঁ, না ফেন আছে না AC আছে। এইটো কিন্তু বিৰাট বেয়া লাগিছে। অসমীয়া চিনেমা চাব গৈছোঁ, আপোনালোকে আমাক এইটো নকৰিব। আকৌ চাওক, তথাপিও আমি যিহেতু অসমীয়া আমি যাবই লাগিব, কষ্ট পালেও যি পালেও বস্তা পাৰি হ'লেও আমি অসমীয়া চিনেমা চাম, দৌৰি চাম, অসমীয়া চিনেমা চাম। আৰু আগন্তুক আমাৰ ৰবি শৰ্মাদাৰ এখন বিৰাট চালিয়া মানে পিকচাৰ এখন আহি আছে, বোলছবি এখন ৰুদ্ৰ, আৰু ৰুদ্ৰখন চাবই লাগিব দেই। এইখন আমাক যদি AC দিয়েও AC নিদিয়েও, চকী উঠাইও দিয়ে, বস্তা পাৰি বহিম গাইজ, বস্তা পাৰি বহিম, দৌৰি চাম, অসমীয়া চিনেমা চাম। জয় জুবিন দা, জয় অসম, জয় মুনীন দা, জয় অসম। মন যায়। শেষ কৰিলোঁ ভিডিঅ'টো।